উপন্যাসৰ শীৰ্ষক প্ৰেমৰ প্ৰতিশোধ প্ৰেমেৰে খণ্ড 4। বাহিৰত মেঘাচ্ছন্ন আকাশ, সূৰ্যৰ পোহৰে পৃথিৱী স্পৰ্শ কৰাৰ চিনো ভুৰুঙা পোৱা নাই। ইটোপ দুটুপকৈ বৰষুণ পৰিছিল। ৰাতি হৈ যোৱা ঘটনাবোৰ সঁচাই নে সপোন আছিল বুলি ভাবিব ধৰিলে অধিকাৰীয়ে। বিচনাত বাগৰি অতীতক ৰোমন্থন কৰি থাকোঁতে অধিকাৰীৰ বিচনাত পৰি থকা এখন উকা বগা ৰুমালত চকু পৰিল। ৰুমালখন হাতত তুলি লৈ দেখিলে ৰুমালখনৰ অকল এটা চুকত লিখা আছিল ইনিজ বুলি। অধিকাৰীৰ মনত পৰি গল যে এই ৰুমালখন দৰং কলেজত পঢ়ি থকা সময়তেই নীলাই দিছিল। কিন্তু এই ৰুমালখনতো ইমান দিন হৰিৰ লগত নাছিল, আজি ক'ৰ পৰা ওলাল? এইবোৰ ভাবি থাকিলে নহব। অফিচ যাবৰ হ'ল। কৰণীয় কামবোৰ কৰি আজৰি হৈ লওঁ বুলি টাৱেলখন কান্ধতে পেলাই লৈ বাথৰুম পালেগৈ অধিকাৰী। গাড়ীখন ষ্টাৰ্ট দিলে। 9 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গতি কৰিলে। কিন্তু অধিকাৰীয়ে অনুভৱ কৰিছে পিছফালৰ চিটটোত যেন কোনোবা মহিলা এগৰাকী বহি আছে। আৰু তেওঁৰ কোনো এটি এমহীয়া নহলেও দুমহীয়া সন্তান। পিছফালে ঘূৰি চায়, কিন্তু তেওঁ একো দেখা নাপায়। তেওঁ নিজৰ ভ্ৰম বুলি কথাটো ভেকাহি মাৰি গাড়ী চলোৱাত ব্যস্ত হ'ল। ৰাতিপুৱা 10 বজাৰ পৰা অধিকাৰীয়ে গাড়ী চলাইছেহে চলায়, কিন্তু গাড়ী অফিচৰ ফালে নগৈ বেলেগ দিশেহে গতি কৰিছে। ৰাস্তাৰ দুয়োকাষে অকল সেউজীয়া ধাননি পথাৰ আৰু সেই সেউজীয়াৰ মাজেৰেই অধিকাৰীৰ গাড়ীৰ আবেগ। গাড়ীৰ গতি তীব্ৰ বেগত বৃদ্ধি পাইছে। ব্ৰেক মাৰি ৰখাবলৈ যত্ন কৰিছে যদিও পৰা নাই। ভয়ত অধিকাৰীৰ সৰ্বশৰীৰ থৰ থৰকৈ কঁপিব ধৰিছে। হাতৰ ঘড়ীটোলৈ চাই দেখে সন্ধিয়া 7 বাজি পাৰ হৈ গল। এটুপ দুটুপকৈ পৰা বৰষুণে সন্ধ্যাটি বৰ মনোমোহা ৰূপত সজাইছিল। আন্ধাৰে তেতিয়া চৌদিশা কৰি ধৰিছিল। ৰাস্তাত জ্বলি উঠিছে ষ্ট্ৰীট লাইটবোৰ আৰু আকাশত তৰা, যোনটো ভুমুকি মাৰিছে। অথচ তেওঁৰ গাড়ীৰ গতিবেগ কমা নাই, বৰঞ্চ বৃদ্ধিহে হৈ গৈছে। অধিকাৰীয়ে দেখা পালে নীলা শাৰী পৰিহিতা এগৰাকী মহিলাই কোলাত এটি এমহীয়া নহলেও দুমহীয়া সন্তান লৈ বৰষুণত তিতি কাৰোবাৰ বাবে অপেক্ষা কৰি আছে। মহিলাগৰাকী কিবা বিপদত পৰিব পাৰে বুলি গাড়ীৰ ব্ৰেক মাৰোতেই গাড়ীখন যথাস্থানত ৰৈ গল। মহিলাগৰাকীয়ে কলে, দাদা, মোক অলপ আগৰ চকটোলৈ লৈ যাব পাৰিব নেকি? বৰ বিপদত পৰিছো। অধিকাৰীয়ে আগ পিছ নাভাবি বহক বুলি গাড়ীৰ দৰজাখন খুলি সন্মুখৰ চিটটো দেখুৱাই দিলে। কঁকাললৈকে বৈ পৰা দীঘল চুলিকাৰীৰ কেইডালমান চুলি সুন্দৰী মহিলাগৰাকীৰ মুখত অসংযতভাৱে সিঁচৰিত হৈ মহিলাগৰাকীৰ ৰূপ দুগুণে বঢ়াইছিল। চুলিকেইডালৰ কাৰণে মহিলাগৰাকীৰ মুখমণ্ডল স্পষ্ট ৰূপত দেখা নাই যদিও নিঃসন্দেহে কব পাৰি যে মহিলাগৰাকী খুবেই ধুনীয়া। মহিলাগৰাকীক দেখি আকৌ এবাৰ প্ৰেমত পৰাৰ মন গল অধিকাৰীৰ। বৰষুণ জাক খোলা চুলি তিতিছিল। আচল তোমাৰ নীলা শাৰীৰ উৰিছিল সেমেকা বতাহত। মৌনতা ভংগ কৰি অধিকাৰীয়ে সুধিয়েই পেলালে, ক'ত ঘৰ আপোনাৰ? কি আচলতে কাৰ বাবে ৰৈ আছিল? তেনেদৰে কওঁতেই ভদ্ৰ মহিলাগৰাকীয়ে মুখৰ আগত পৰি থকা চুলিকেইডাল আঁতৰাই দিওঁতেই অধিকাৰীৰ মূৰত সৰগ ভাঙি পৰা যেন পালে। এয়া সপোন নে দিঠক নে আন কিবা? এয়া কি দেখিছে অধিকাৰীয়ে? হৰি, মই তোমাক বহুত ভাল পাওঁ। তোমাক লৈ যাবলৈ আহিছো। যাবানে তুমি মোৰ লগত? এয়া চোৱা,
আমাৰ প্ৰেমৰ সাক্ষী নিহাৰ। চোৱাচোন তোমাৰ গালৈ কেনেকৈ চাই আছে নিহাৰে। অধিকাৰীৰ মূৰটো ঘূৰাই যোৱাৰ দৰে অনুভৱ হ'ল। অধিকাৰীৰ মনটো উৰা মাৰিলে 19 বছৰৰ আগৰ এটা মধুৰ আবেলিলৈ। সেইদিন অধিকাৰী আৰু নীলাই মহাভৈৰৱ মন্দিৰক সাক্ষী কৰি গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে নীলাৰ শিৰত সেন্দুৰ আঁকি দিছিল। আৰু সেইদিনাই সিহঁতে জীৱনত প্ৰথম ভুলটো কৰি পেলাইছিল। আৰু সেই ভুলৰ প্ৰতিদান স্বৰূপে নীলাই জীৱনৰ সৰ্বোচ্চ এৰি নিজৰ লগতে পৃথিৱীলৈ নতুনকৈ আহিবলৈ ধৰা দেৱশিশুটোক গৰ্ভত লৈ আত্মহত্যাৰ দৰে এটি পথ বাছি লৈছিল। কথাবোৰ ভাবি থাকোঁতেই অধিকাৰীৰ গাড়ী প্ৰচণ্ড জোৰেৰে গৈ এডাল গছত মাৰে আৰু গাড়ীৰ পৰা বাহিৰলৈ ওলাই পৰে। মানুহৰ হাল্লা হুলস্থুল চিঞৰ বাখৰ শুনা পাইছে। মদ খাই গাড়ী চলাইছে চাগে, নহলেনো ইমান ডাঙৰ এক্সিডেণ্ট হয়নে? বিভিন্ন ধৰণৰ কথা বতৰা শুনি আছে যদিও অধিকাৰীয়ে চকু মেলিব পৰা নাই। স্থানীয় মানুহৰ দ্বাৰা ততাতৈয়াকৈ অধিকাৰী GMC-লৈ লৈ যোৱা হ'ল। মৰণৰ ক্ষণ গণি থকাৰ অৱস্থাতেই অধিকাৰীয়ে মাথো শুনা পালে, ভোলা হৰি, তুমি ইয়াত অকলে থাকিব নালাগে। তোমাক মই অকলে থাকিব নিদিওঁ হৰি, মই তোমাক লৈ যাবলৈ আহিছোঁ। GMCHৰ বিচনাতে হৰিয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। মৃত্যুৰ পাছত অধিকাৰীৰ হাতত মাথো পোৱা গ'ল এখন বগা ৰুমাল, য'ত লিখা আছিল N full stop H।